Sherlock Holmes বিশ্বৰ সবাতোকৈ জনপ্ৰিয় কাল্পনিক চৰিত্ৰবোৰৰ মাজত অন্যতম। Sherlock Holmes হৈছে Sir Arthur Conan Doyleৰ চিৰযুগমীয়া সৃষ্টি আৰু ডিটেকটিভ গল্প উপন্যাসৰ সবাতোকৈ সফল ব্যক্তিত্ব। 1887 চনত প্ৰকাশিত A Study in Scarlet নামৰ উপন্যাসখন ডিটেকটিভ Sherlock Holmes আৰু তেওঁৰ অপৰিহাৰ্য সহায়কাৰী ডক্টৰ জন ওৱাটছনৰ প্ৰথম পৰিচয়। গোটেই পৃথিৱীতে Sherlock Holmes আৰু ডক্টৰ ওৱাটছনৰ ৰোমাঞ্চকৰ কাহিনীবিলাক ইংৰাজীৰ লগতে স্থানীয় ভাষাতো প্ৰকাশ হয়। অসমীয়া ভাষাটো Sherlock Holmesৰ বহুতো কাহিনী বিভিন্নবাৰ অনুবাদ কৰা হৈছে। Sherlock Holmesৰ ওপৰত প্ৰত্যক্ষভাৱে বা তেওঁৰ কাহিনীৰ পৰা অনুপ্ৰাণিত হৈ অগণন সিনেমা, টিভি সিৰিজ আৰু কিতাপ এতিয়াও প্ৰকাশ হৈ আছে। গতিকে আহক আজি মই আপোনালোকক A Study in Scarletৰ কাহিনীটো অসমীয়াত কওঁ। আৰ্মি ডক্টৰ জন এইচ ওৱাটছনৰ ডায়েৰীৰ কথাৰে এই কাহিনীটোৰ প্ৰথম অংশটো আৰম্ভ হয়। তেওঁ দ্বিতীয় আফগান যুদ্ধত আহত হৈ ইংলেণ্ডলৈ উভতি আহিছিলে আৰু লণ্ডনত এটা কম খৰচী ভাড়া ঘৰ বিচাৰি আছিলে। ডক্টৰ ওৱাটছনক ষ্টেমফৰ্ড নামৰ তেওঁৰ এজন পুৰণি বন্ধুৱে ক'লে যে Sherlock Holmes নামৰ এজন ব্যক্তিয়ে 221B বেকাৰ ষ্ট্ৰীট নামৰ ঠিকনাটোত একেলগে থাকিবলৈ এজন ৰুমমেট বিচাৰি আছে। কিন্তু ষ্টেমফৰ্ডে ওৱাটছনক সকিয়াই দিলে যে Sherlock Holmes এজন অদ্ভুত প্ৰকৃতিৰ মানুহ আৰু তেওঁৰ আচৰণবোৰো আচহুৱা। Sherlock Holmesে কি কাম কৰে ষ্টেমফৰ্ডে নেজানিছিল। ডক্টৰ ওৱাটছনে Sherlock Holmesক লগ কৰিলে আৰু দুয়ো পিছদিনাখনৰ পৰাই 221B বেকাৰ ষ্ট্ৰীটত একেলগে থাকিবলৈ আৰম্ভ কৰিলে। ডক্টৰ ওৱাটছনে Sherlock Holmesৰ অস্বাভাৱিক জীৱনশৈলী আৰু তেওঁৰ আচৰণবোৰ নিৰীক্ষণ কৰিবলৈ ধৰিলে। তেওঁ লক্ষ্য কৰিলে যে ৰসায়ন বিজ্ঞান, আইন আৰু বিভিন্ন বিষয়ত হোমছৰ প্ৰচুৰ জ্ঞান আছিল, কিন্তু সাহিত্য, দৰ্শন আৰু ৰাজনীতিৰ বিষয়ে তেওঁৰ জ্ঞান শূন্য আছিল। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰে বুলিও তেওঁ নেজানিছিল আৰু তেওঁ জনাৰ প্ৰয়োজনো নাই বুলি ভাবিছিল। ওৱাটছনে অনুমান কৰিব পৰা নাছিলে যে হোমছে কি কাম কৰে। এদিন ওৱাটছনে পৰ্যবেক্ষণৰ পৰা সিদ্ধান্তত উপনীত হোৱাৰ বিষয়ে এটা প্ৰবন্ধ পঢ়িলে। প্ৰবন্ধটোৰ মতে সাধাৰণ আৰু সৰু সুৰা বস্তুবোৰ পৰ্যবেক্ষণ কৰি প্ৰণালীবদ্ধ বিশ্লেষণ কৰিলে যিকোনো সমস্যাৰ সমাধান উলিয়াব পৰা যায়। ওৱাটছনে প্ৰবন্ধটোৰ কথাখিনি বিশ্বাস কৰিব পৰা নাছিলে। তেওঁ গম পাই আচৰিত হ'ল যে প্ৰবন্ধটো হোমছে লিখিছিল। হোমছে ক'লে যে তেওঁ পৃথিৱীৰ একমাত্ৰ পৰামৰ্শদাতা ডিটেকটিভ। লণ্ডনৰ চৰকাৰী বা বেচৰকাৰী ডিটেকটিভবিলাকে যেতিয়া কিবা কথাত উৱাদিহ নেপায় তেতিয়া তেওঁলোকে আহি হোমছৰ পৰামৰ্শ লয়। তেওঁ নিজৰ কামত সদায় পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ পৰাহে সিদ্ধান্তত উপনীত হয়। এই পদ্ধতিটোৰ সহায়ত তেওঁ যিকোনো মানুহৰে অতীত আৰু বৰ্তমানৰ বিষয়ে অনুমান কৰিব পাৰে বুলি মন্তব্য কৰিলে। স্কটলেণ্ড য়াৰ্ডৰ এজন বাৰ্তাবাহকে এখন চিঠি লৈ আহোঁতে ওৱাটছনে হোমছক তেওঁৰ বিষয়ে অনুমান কৰিবলৈ ক'লে। হোমছে নিখুঁতভাৱে বাৰ্তাবাহকজনৰ অতীতৰ বৰ্ণনা দিলে আৰু ওৱাটছন আচৰিত হ'ল। চিঠিখনত স্কটলেণ্ড য়াৰ্ডৰ গ্ৰেগছন নামৰ এজন ডিটেকটিভে হোমছৰ পৰা এটা হত্যাকাণ্ডৰ অনুসন্ধান কৰিবলৈ সহায় বিচাৰিছিলে। সফলতাৰ সম্পূৰ্ণ কৃতিত্ব গ্ৰেগছন আৰু তেওঁৰ সহকৰ্মী লেষ্ট্ৰাডে ল'বৰ কাৰণে হোমছে সেই কেছটো নিজৰ হাতত ল'বলৈ বিচৰা নাছিলে। কিন্তু ওৱাটছনে জোৰ কৰাত হোমছ মান্তি হ'ল আৰু ওৱাটছনকো লগত লৈ তেওঁ ঘটনাস্থলীত উপস্থিত হ'লগৈ। হত্যাকাণ্ডটো সংঘটিত হোৱা খালী ঘৰটো ব্ৰিক্সটন ষ্ট্ৰীটত আছিল। হোমছে ঘৰটোৰ ভিতৰত সোমোৱাৰ আগে আগে ঘৰটোলৈ যোৱা পথটো আৰু পদূলিটো পৰ্যবেক্ষণ কৰিলে। ঘৰটোৰ ভিতৰত তেওঁলোকে ডিটেকটিভ গ্ৰেগছন আৰু লেষ্ট্ৰাডক লগ পালে। ভিতৰত ইনক ড্ৰেভাৰ নামৰ আমেৰিকান মানুহ এজনৰ মৃতদেহটো পৰি আছিল। মজিয়াত তেজৰ চেকুৰা পৰি আছিলে, কিন্তু ড্ৰেভাৰৰ শৰীৰত কোনো আঘাতৰ চিন নাছিলে আৰু তেওঁৰ পকেটৰ পৰাও পইচা চুৰ হোৱা নাছিলে। বেৰ এখনত তেজেৰে RACHE বুলি লিখা হৈ আছিলে। ড্ৰেভাৰৰ লগত থকা কাগজ পাতিৰ পৰা গম পোৱা গৈছিলে যে তেওঁৰ জোজেফ ষ্টেংগাৰছন নামৰ এজন সহকাৰী আছে। হোমছে মৃতদেহটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলে। পিছত পুলিচে মৃতদেহটো দাঙোতে এটা মহিলাই পিন্ধা আঙুঠি সৰি পৰিল। গ্ৰেগছন আৰু লেষ্ট্ৰাডে একো আগগুৰি বুজি পোৱা নাছিলে, কিন্তু গ্ৰেগছনৰ মতে হত্যাকাৰীজনে বেৰত ৰেচেল নামটো লিখিবলৈ বিচাৰিছিলে, কিন্তু কিবা কাৰণত তেওঁ গোটেই নামটো লিখিব নোৱাৰিলে। হোমছে এখন মেগনিফাইং গ্লাছ আৰু এটা টেপ মেজাৰ লৈ কোঠাটো বিভিন্ন ধৰণেৰে পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰিলে। অলপ পিছতেই তেওঁ গ্ৰেগছনৰ সূত্ৰটো ভুল বুলি ঘোষণা কৰিলে। তেওঁ ক'লে যে ৰাখা এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে প্ৰতিশোধ আৰু সেইটো পুলিচক পথভ্ৰষ্ট কৰিবলৈহে লিখা হৈছে। যদিও গ্ৰেগছন আৰু লেষ্ট্ৰাডে হোমছৰ পদ্ধতিবোৰক তাচ্ছিল্য কৰিছিলে, যেতিয়া হোমছে হত্যাকাৰীজনৰ বিৱৰণ দিলে তেওঁলোক হতভম্ব হ'ল। হোমছৰ মতে হত্যাকাৰীজন এজন কমেও 6 ফুট ওখ ডেকা মানুহ আছিল। তেওঁ ভৰিকেইটা সৰু আৰু তেওঁ বৰ্গাকাৰ তলুৱাৰ জোতা পিন্ধিছিল। তেওঁ ড্ৰাইভাৰৰ লগত 4-চকীয়া ঘোঁৰা গাড়ীত আহিছিল আৰু এক বিশেষ ধৰণৰ চিগাৰ সেৱন কৰিছিল। তেওঁ ড্ৰাইভাৰক বিষ খুৱাই হত্যা কৰিছিল। হোমছে ওৱাটছনক ক'লে যে তেওঁ পৰ্যবেক্ষণৰ দ্বাৰা নিজৰ সিদ্ধান্তসমূহত উপনীত হৈছে।
হোমছে মৃতদেহটো প্ৰথমে বিচাৰি পোৱা কনিষ্টবলজনক সোধপোছ কৰি গম পালে যে তেওঁ ঘটনাস্থলীৰ ওচৰত এটা মদাহীক লগ পাইছিলে। হোমছে কনিষ্টবলজনক ধমক দি ক'লে যে ছদ্মবেশত সেইজনেই হত্যাকাৰী আছিল। হোমছে ৱাটছনক ক'লে যে আঙুঠিটো হত্যাকাৰীজনে হেৰুৱাইছিল আৰু মদাহীৰ ভেষত তেওঁ আকৌ ঘটনাস্থলীলৈ আঙুঠিটো বিচাৰি গৈছিল। হত্যাকাৰীজনক টোপ দিবলৈ হোমছে বাতৰি কাগজত এটা বিজ্ঞাপন দিলে যে ৱাটছনে এটা আঙুঠি হেৰাই পাইছে আৰু সেইটো তেওঁ গৰাকীজনক উভতাই দিবলৈ বিচাৰিছে। সেই ৰাতি এগৰাকী বৃদ্ধ মহিলা 221বিত আহি উপস্থিত হ'ল আৰু ৱাটছনক সেই আঙুঠিটো নিজৰ জীয়েকৰ বুলি ক'লে। ৱাটছনে তেওঁক আঙুঠিটো গতাই দিলে। বৃদ্ধাগৰাকী হত্যাকাৰীজনৰ লগত জড়িত বুলি হোমছে তেওঁক ঘোঁৰাগাড়ীত অনুসৰণ কৰিবলৈ ধৰিলে, কিন্তু গাড়ীখন ৰখাত হোমছে তেওঁক বিচাৰি নাপালে। হোমছে অনুমান কৰিলে যে বৃদ্ধাগৰাকী আচলতে ছদ্মবেশত হত্যাকাৰীজনহে আছিলে। পিছদিনা গ্ৰেগছনে হোমছক লগ কৰি ফিতাহী মাৰি ক'লে যে তেওঁ ইতিমধ্যে হত্যাকাৰীজনক কৰায়ত্ব কৰিছে আৰু তেওঁৰ নাম হৈছে আৰ্থৰ কাৰ্পেণ্টিয়াৰ। আৰ্থৰৰ মাকৰ ঘৰত ড্ৰেবাৰ আৰু তেওঁৰ সহকাৰী ষ্ট্ৰেংগাৰছন ভাড়া আছিল। এদিন ড্ৰেবাৰে আৰ্থৰৰ ভনীয়েকক বেয়া ব্যৱহাৰ কৰিছিলে, সেইকাৰণে গ্ৰেগছনৰ মতে আৰ্থৰে হত্যাকাৰীজন আছিল। কিন্তু অলপ পিছতেই লেষ্ট্ৰাডে আহি খবৰ দিলে যে ড্ৰেবাৰৰ সহকাৰী ষ্ট্ৰেংগাৰছনকো কোনোবাই তেওঁৰ হোটেলৰ কোঠাত চুৰিৰে খুচি হত্যা কৰিলে। কোঠাটোৰ বেৰতো তেজেৰে ৰাখ বুলি লিখি থোৱা আছিলে। ষ্টেংগাৰছনৰ পকেটত এখন টেলিগ্ৰাম বিচাৰি পোৱা গৈছিলে য'ত JH ইউৰোপত আছে বুলি লিখা আছিল। হোমছে লেষ্ট্ৰাডক কোঠাটোত বিচাৰি পোৱা সৰু ঔষধৰ বাকচটো বিচাৰিলে। বাকচটোত দুটা বড়ি আছিল। উত্তেজিত হৈ হোমছে ঘোষণা কৰিলে যে তেওঁৰ অনুসন্ধান সমাপ্ত হৈছে। হোমছে এটা বেমাৰী কুকুৰৰ ওপৰত এটা এটাকৈ দুইটা বড়ি খুৱাই পৰীক্ষা কৰিলে। প্ৰথম বড়িটো খাই কুকুৰটোৰ একো নহ'ল, কিন্তু দ্বিতীয় বড়িটো খোৱাৰ লগে লগে কুকুৰটো মৰি থাকিল। হোমছে আগতীয়াকৈ মাতি থৈ দিয়া ঘোঁৰা গাড়ী চালক এজন আহি উপস্থিত হ'ল। হোমছে চালকজনক ভিতৰলৈ মাতিলে। হঠাতে তেওঁ চালকজনৰ হাতত হেণ্ডকাফ লগাই দিলে আৰু ক'লে যে চালকজনৰ নাম হৈছে জেফাৰছন হোপ আৰু তেওঁৱেই ড্ৰেবাৰ আৰু ষ্টেংগাৰছনৰ হত্যাকাৰী। পলাবলৈ চেষ্টা কৰোঁতেই হোপক সকলোৱে একেলগে কৰায়ত্ব কৰিলে। এইখিনিৰ পৰা কাহিনীটোৰ দ্বিতীয় অংশটো আৰম্ভ হয়। প্ৰায় 40 বছৰৰ আগতে পশ্চিম আমেৰিকাৰ এখন মৰুভূমিৰ মাজত জন ফেৰিয়াৰ নামৰ এজন মানুহ আৰু লুচি নামৰ এজনী সৰু ছোৱালীয়ে খাদ্য আৰু পানীৰ অভাৱত মৃত্যুৰ সৈতে যুঁজি আছিল। তেওঁলোকৰ লগত অহা বাকীখিনি মানুহৰ ইতিমধ্যে মৃত্যু হৈছিল। ব্ৰিঘাম য়ং নামৰ এজন মানুহৰ নেতৃত্বত অহা মৰ্মন ধৰ্মাৱলম্বী মানুহৰ দল এটাই তেওঁলোকক লগ পালে। য়ঙে ক'লে যে তেওঁলোক দুয়োজনে যদি মৰ্মন ধৰ্ম গ্ৰহণ কৰে তেনেহ'লে তেওঁলোকক সহায় কৰা হ'ব আৰু উদ্ধাৰ কৰি তেওঁলোকৰ লগত লৈ যোৱা হ'ব। ফেৰিয়াৰ আৰু লুচি মান্তি হ'ল আৰু তেওঁলোকে মৰ্মন ধৰ্ম গ্ৰহণ কৰি মৰ্মন সমাজত বাস কৰিবলৈ ধৰিলে। ফেৰিয়াৰে লুচিক তুলনীয়া সন্তান হিচাপে ডাঙৰ দীঘল কৰিলে। বহু বছৰৰ পিছত লুচি জেফাৰছন হোপ নামৰ এজন মানুহৰ প্ৰেমত পৰিল, কিন্তু হোপ মৰ্মন ধৰ্মৰ নোহোৱাৰ কাৰণে ব্ৰিঘাম য়ঙে লুচিক বিয়া হোৱাত বাধা দিলে। য়ঙে ফেৰিয়াৰক লগ কৰিলে আৰু এমাহৰ ভিতৰত লুচিক মৰ্মন ধৰ্মাৱলম্বী ড্ৰেবাৰ বা ষ্টেংগাৰছনলৈ বিয়া দিবলৈ নিৰ্দেশ দিলে। মৰ্মনসকলৰ মাজত থকা বহু বিবাহ প্ৰথাক লৈ অসন্তুষ্ট ফেৰিয়াৰে হোপলৈ খবৰ পঠিয়ালে। ড্ৰেবাৰ আৰু ষ্টেংগাৰছনে লুচিৰ বিষয়ে কথা পাতিবলৈ অহাত ফেৰিয়াৰে তেওঁলোকক ঘৰৰ পৰা খেদি পঠিয়ালে। তাৰ পিছৰ পৰাই ফেৰিয়াৰৰ ঘৰৰ বেৰত বিয়ালৈ আৰু কেইদিন আছে কোনোবাই মনে মনে লিখি থৈ যাবলৈ ধৰিলে। এমাহ হোৱাৰ আগে আগে এৰাতি হোপ আহি লুচি আৰু ফেৰিয়াৰক পাহাৰলৈ পলুৱাই লৈ গুচি গ'ল। এদিন হোপে চিকাৰ কৰিবলৈ যাওঁতে ষ্টেংগাৰছনে ফেৰিয়াৰক হত্যা কৰিলে আৰু লুচিক অপহৰণ কৰি আনি ড্ৰেবাৰে বিয়া পাতিলে। বিয়াৰ এমাহৰ পিছতেই লুচিৰ মৃত্যু হ'ল। বৰ্তমান ফেৰিয়াৰৰ সম্পত্তিৰ অধিকাৰী ড্ৰেবাৰে লুচিৰ মৃত্যুত কোনো গুৰুত্বই নিদিলে। হোপে লুচিক বিয়াৰ আঙুঠিটোৰ সৈতে সমাধিস্থ হ'বলৈ নিদিলে আৰু আঙুঠিটো তেওঁ নিজৰ লগতে ৰাখি প্ৰতিশোধ ল'বলৈ প্ৰতিজ্ঞা কৰিলে। প্ৰতিশোধৰ পৰিকল্পনা কৰি থাকোঁতেই হোপ হৃদপিণ্ডৰ এটা জটিল বেমাৰত পৰিল। তেওঁ সুস্থ হোৱালৈ ড্ৰেবাৰ আৰু ষ্টেংগাৰছনে মৰ্মন সমাজ ত্যাগ কৰি ইউৰোপ পালেগৈ। হোপে 20 বছৰৰো অধিক সময় বিচাৰি বিচাৰি তেওঁলোকক লণ্ডনত আহি বিচাৰি পালে। এইখিনিতেই কাহিনীটো আকৌ ৱাটছনৰ বৰ্ণনালৈ ঘূৰি আহে। ধৰা পৰাৰ পিছত হোপ শান্ত হ'ল। তেওঁৰ হৃদৰোগত যিকোনো সময়তেই মৃত্যু হ'ব পাৰে কাৰণে তেওঁ নিজৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। লণ্ডনত আহি হোপে ঘোঁৰা গাড়ী চলাই ড্ৰেবাৰ আৰু ষ্টেংগাৰছনক অনুসৰণ কৰি ফুৰিছিলে। এদিন তেওঁ ড্ৰেবাৰক অকলশৰে বিচাৰি পালে। ড্ৰেবাৰ মদৰ নিচাত থকাৰ সুযোগ লৈ হোপে তেওঁক ব্ৰিক্সটন ষ্ট্ৰীটৰ খালী ঘৰটোলৈ লৈ গ'ল। হোপে দুটা বড়ি উলিয়াই এটা ড্ৰেবাৰক খাবলৈ বাধ্য কৰি আনটো নিজে খালে। যিহেতু এটা বড়িহে বিষাক্ত আছিলে, কাৰ মৃত্যু হ'ব সেয়া তেওঁ ভগৱানৰ ওপৰত এৰি দিলে। ড্ৰেবাৰৰ মৃত্যু হ'ল। বেমাৰটোৰ বাবে হোপৰ নাকেদি তেজ ববলৈ ধৰিছিল। উত্তেজনাত তেওঁ পুলিচক দিশভ্ৰষ্ট কৰিবলৈ সেইখিনি তেজেৰে বেৰত ৰাখা বুলি লিখি থৈ আহিছিলে। হোপে ড্ৰেবাৰক মৃত্যুৰ আগে আগে আঙুঠিটো দেখুৱাইছিল আৰু তেতিয়াই ঘটনাস্থলীতে আঙুঠিটো পৰি গৈছিল। সেইকাৰণে প্ৰথমে তেওঁ মদাহীৰ আৰু পিছত বৃদ্ধাৰ ভেষ ধৰি আঙুঠিটো বিচাৰি গৈছিল।
ড্ৰাইভাৰৰ মৃত্যুৰ খবৰ পাই ষ্টেংগাৰছন আগতকৈ বেছি সাৱধান হৈ গৈছিল কিন্তু হোপ তেওঁৰ হোটেলৰ কোঠা পালেগৈ বৰি খুৱাবলৈ জোৰ কৰোঁতে ষ্টেংগাৰছনে হোপক আক্ৰমণ কৰিলে আৰু হোপে ষ্টেংগাৰছনক চুৰিৰে খুচি হত্যা কৰিলে কেইদিনমানৰ পিছত আদালতত হাজিৰ হোৱা আগদিনা হোপৰ হৃদৰোগত মৃত্যু হ'ল মৃত্যুৰ পিছতো তেওঁৰ মুখত এটা হাঁহি বিৰিঙি আছিল পিছত হোমছে ৱাটছনক বুজাই দিলে যে কিদৰে তেওঁ পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ ব্যৱহাৰ কৰি হত্যাকাৰীক চিনাক্ত কৰিলে তেওঁ বুকাত ঘোঁৰা গাড়ী আৰু জোতাৰ খোজৰ দৈৰ্ঘ্য আৰু ব্যৱধান পৰ্যবেক্ষণ কৰিছিল ড্ৰাইভাৰৰ মুখখন শুঙি বিষক্ৰিয়াৰ কথা গম পাইছিল আৰু তেওঁৰ মুখৰ অভিব্যক্তিত হত্যাকাণ্ডৰ ধৰণটো বুজিব পাৰিছিল বেৰৰ লিখনি আৰু আঙুঠিটোৱে দৰ্শাইছিল যে ঘটনাটো প্ৰেমজনিত তেওঁ ড্ৰাইভাৰৰ বৈবাহিক জীৱনৰ বিষয়ে অনুসন্ধান চলাই হোপৰ বিষয়ে গম পাইছিল ষ্টেংগাৰছনৰ টেলিগ্ৰামখনতো JH ইউৰোপত আছে বুলি লিখা আছিল হোপ এজন ঘোঁৰা গাড়ী চালক বুলি ধৰিব পাৰি তেওঁ লণ্ডনত ভিক্ষা খোজা ল'ৰা ছোৱালীবিলাকৰ সহায়ত হোপক বিচাৰি উলিয়ালে বাতৰি কাকতত হত্যাকাৰীজনক ধৰা পেলোৱাৰ কৃতিত্ব ডিটেক্টিভ গ্ৰেগছন আৰু ডিটেক্টিভ লেষ্ট্ৰাডক দিয়া হ'ল ৱাটছনে হোমছক ক'লে যে তেওঁ সকলো তথ্য লিপিবদ্ধ কৰিছে আৰু সময়ত জনসাধাৰণে সকলো গম পাব এইখিনিতেই ছাৰ আৰ্থৰ কনন ডয়েলৰ আ ষ্টাডি ইন স্কাৰলেট কাহিনীটো সমাপ্ত হয় আশা কৰোঁ আপোনালোকে কাহিনীটো শুনি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মই আপোনালোকৰ সন্মুখলৈ বিভিন্ন দেশৰ বিভিন্ন সোৱাদৰ কাহিনী অসমীয়াত লৈ আহি থাকিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ